এই বাটেৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিব পাৰি। আহকচোন আমি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। মূলতঃ নগাঁও আৰু গোলাঘাট জিলাৰ মাজত এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনি অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 430 কিলোমিটাৰ। 1908 চনতে সংৰক্ষণীয় বনাঞ্চল হিচাপে ঘোষণা কৰা হয় যদিও 1916 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। দ্য আছাম নেশ্যনেল পাৰ্ক এক্ট অফ 1968 এই আইনৰ জৰিয়তে এই উদ্যানখনিক 1974 চনৰ ফেব্ৰুৱাৰী তাৰিখে কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰে। ইয়াৰ লগে লগে 1985 চনত কাজিৰঙাক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয়। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাট মহকুমাত এই উদ্যানখন অৱস্থিত। কাজিৰঙাৰ মুঠ 35বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজননৰ স্থলী। ইয়াৰে 15বিধ প্ৰজাতি প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ IUCD ৰেড লিষ্ট তালিকাত বিপদসংকুল প্ৰাণী বুলি ঘোষিত। এশিঙীয়া গড়ৰ 1855টা, বনৰীয়া মহ 1665টা, দল হৰিণ 460টা, হাতী 1940টা, মেথুন 30টা, সৰপহু 58টা। ইয়াৰ উপৰি স্তন্যভোজী প্ৰাণী, সুগৰী পহু, বনৰীয়া গাহৰি, খটীয়া পহু দেখিবলৈ পোৱা যায়। সমগ্ৰ পৃথিৱীৰ 57% বনৰীয়া মহ কাজিৰঙাতে পোৱা যায়। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয়। মেকুৰী জাতীয় অন্যান্য প্ৰাণীও এই ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়, যেনে হেপা, মেচেকা, লতা মেকুৰী। ইয়াৰ লগতে স্তন্যপায়ী প্ৰাণী সাগৰীকটা পহু, বৰ নেউল, হাগেগেণ্ডা, মুচি, শিয়াল, সোণালী বান্দৰ, ভালুক, মাটি গাহৰি, চাইনিজ ফ্ৰেগৰেট বেঞ্জাৰ্ছ, বেংগং ইত্যাদি এইসমূহ দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে 14বিধ বান্দৰজাতীয় প্ৰজাতি, ইয়াৰে 7বিধ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অসমীয়া বান্দৰ, আছামিজ মাস্কিঅ', টুপিমূৰীয়া বান্দৰ, সোণালী বান্দৰ, লগতে ভাৰতত পোৱা একমাত্ৰ বন মানুহ হলৌ বান্দৰো ইয়াত পোৱা যায়। গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ ৱাইল্ড লাইফ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা স্বীকৃত। ইয়াত বিভিন্ন ধৰণৰ পক্ষীও দেখিবলৈ পোৱা যায়। লেজাৰ হোৱাইট বাৰ্ড, ফ্ৰিগুৱেন্স ডাক, বিয়াৰ স্পকাৰ ডাক, হাড়গিলা, লেচাৰ এডজাষ্টেণ্ট, বৰটোকোলা, গ্ৰেটাৰ এডজাষ্টেণ্ট আদি বিভিন্ন পক্ষীসমূহ মধ্য এছিয়াৰ পৰা প্ৰব্ৰজন কৰে। জলচৰ চৰাইসমূহৰ ভিতৰত ইষ্টাৰ্ণ ইম্পেৰিয়েল ব্লু, গ্ৰেটাৰ স্পটেড, হোৱাইট টেইলড শগুন, ইণ্ডিয়ান ভালচাৰ, স্লেণ্ডাৰ্ড বিল, পৃথিৱীৰ ভিতৰত ৰেক্টেকুলেট পাইথন, ৰক পাইথন, ৰজা ফেটি আদি সাপসমূহ ইয়াত দেখিবলৈ পোৱা যায়। সৰীসৃপৰ ভিতৰত কাছ, টাৰ্টল, আছাম ৰুপৰ্ট, উদ্ভিদকুলৰ ভিতৰত এছফামিক্স, পলিষ্টিংছ, টেংচেলিয়া, হাইড্ৰলিডছ, ডিলিচিয়ান ইণ্ডিকা ইত্যাদি এই বস্তুসমূহ এই ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। ভাল লাগিলে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।